সেই গাছ আজি দুয়ো ওলালোঁ বজাৰ কৰিবলৈ। ঘৰত শাক পাচলি নাই, সেয়েহে ভাবিলোঁ দুয়ো গৈ বজাৰ কৰি আহোঁগৈ। আজি ঘৰত মানুহো নাই, সকলোবোৰ ফুৰিবলৈ গৈছে, আমি দুটাহে মানুহ। আজি ভাবিছোঁ জুইতে বনাই খাম, ঠাণ্ডা দিনত জুই ফ্ৰাই ভাল লাগে। ঘৰতে মাছ মাংস অনাই আছিলে, সেয়েহে দুটালৈ দুপিচ মাছ ফ্ৰাই কৰিছোঁ আৰু বনাইছোঁ একেখন কেৰাহীতে মই বেঙেনা ফ্ৰাই কৰিছোঁ। বেঙেনা ফ্ৰাই কৰাৰ লগে পিছতে মই আকৌ বনাইছোঁ এয়া মটৰ, ফ্ৰেঞ্চবিন, আলু আৰু হাজবেণ্ডে ক'লে বোলে কাজু কেইটামান খাওঁ, সেই কাজু কেইটা মই ফ্ৰাই কৰিলোঁ, দেখাবলৈহে নহ'ল। কাজু এনেকৈ কেতিয়াবা ফ্ৰাই কৰি খাই ভাল লাগে। এয়া গাহৰি আজি মই তেল নিদিয়াকৈ বনাইছোঁ। গাহৰিখিনি কেৰাহীখনত দি তেল যেতিয়া ওলালে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছতে দিছোঁ আকৌ নিমখ আৰু হালধি। আকৌ বাকী থকা মই গাহৰি মাংস অকণমানো দি দিলোঁ আৰু ইয়াৰ লগতে দিম মই থেতেলিয়াই থোৱা আদা আৰু নহৰু। আদা নহৰু দিয়াৰ পিছতে অকণমান ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া দিছোঁ ইয়াতে মই বিলাহী আৰু মই দিছিলোঁ ইয়াত কেঁচা জলকীয়া কেইটামান, দেখাবলৈহে নহ'ল, আৰু দি দিছোঁ ইয়াতে মটৰ কেইটামান। এইখিনি ভালদৰে এতিয়া বিলাহী চিলাহীবোৰ চব সিজিবলৈ দিম। ইয়াৰ পিছতে দিম ফ্ৰেছ লাই পাত দি এনেও গাহৰি খাই ভাল লাগে। লাই পাত দিয়াৰ পিছতে আমাৰ গাহৰি হৈ গ'ল ৰেডি। আৰু দিনতে বনোৱা আছিলে মাটি দালি আৰু এইফালে আমাৰ আজি থালি ৰেডি। আমি আজি খালোঁ তৃপ্তি পলাই, আপোনালোকেও খাব। তেতিয়াহ'লে আজি মোৰ মিনি ব্লগ ইমানতেই। গুড নাইট সকলোকে।